हेलो मैं अन्य भिडिओ सकलोके स्वागतम जानालो मो भिडिओ सम्पूर्णके चाब आपलोके जदि ভাল पाए आपलोके लाइक कमेन्ट शेयर কৰিবলৈ নাপাহৰিব যদি মোৰ फेसबुक यूट्यूब चेनेलটো চাই তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই এতিয়া কি বনাবলৈ লৈছো চাবচোন সকলোৱে মই ইয়া সৰু মানিমুনি আৰু বনাবলৈ লৈছো ইয়া সৰু মানিমুনি আৰু বৰ মানিমুনি লগত এটা আলু দি পেলাই মাছৰ জোল বনাম তাৰ পিছত বনাবলৈ লৈছো এইখিনি বাবৰি ইয়া বাবৰি দেখিছে বাবৰি শাক আৰু তলত আছে লাই শাক ইয়া সৰু আলু দি ভাজিম চাই থাকিব মোৰ ভিডিওটো মই এতিয়া এইখিনি মিক্সি জাৰত দি লওঁ তাৰ পিছত বাবৰিখিনি কাটিম মই কেনেকৈ বনাও চাই থাকিব আপোনালোকে আজি দুপৰীয়া সাজত খাম বুলি ভাবিছো এনেদৰে এটা আলু কাটি লৈছো আলুটো মিক্সিতে দি দিম আলুটো বইল কৰি নিদিও মিক্সিতে দি দিম আলুটো তাৰপিছত এইখিনি মই ভাজি ল'ব লাগিব তেতিয়া আলুটো ভাল লাগিব খাবলৈ এইখিনি আদা নহৰু দি থৈছো খুন্দি থৈছো এইটো পিয়াজ কাটি থৈছো শাকৰ ভাজি দিবলৈ ইফালে মই কেৰাহী গৰম কৰি ৰাখিছো ইফালে মই ইয়াত তেল দি দিছো তেল দি মই ইয়াতে যিটো আদা নহৰু পেষ্ট বনাই থৈছো তাতে সেই আদা নহৰু পেষ্টটো দি দিম লগতে দুখিলা তিনিখিলামান তেজপাত দি দিছো ইয়াতে মই হালধিটো ইয়াতে দি দিছো আৰু দি দিম ইয়াতে মই অলপ জালুকৰ গুড়ি খুনি থোৱা জালুকৰ গুড়ি দি দিছো মই নিমখো ইয়াতে দি দিছো মই নিজৰ আন্দাজ অনুসৰি এটা খুনি থোৱা মই এতিয়া পেষ্টখিনি দি দিছো এইখিনি মই খুনি থৈছিলো বৰমানিমুনি আৰু এটা আলু এইখিনি মই ইয়াতে এতিয়া বেছিখিনি সিজি নোহোৱালৈকে মই ইয়াতে ভাজি থাকিম ইয়া আমাৰ ল'ৰা স্কুলৰ পৰা আহি গ'ল পৰীক্ষা কেনেকুৱা হ'ল হয় এইফাল চাই ভাল কেনেকুৱা হ'ল ভালেই হ'ল সঁচাকৈ না সঁচাকৈ ভাল ল'ৰাই কৈছে ভাল হৈছে বুলি কৈছে পৰীক্ষা ভাল হৈছে পেপাৰ ভাল হৈছে আহিছে বুলি কৈছে তাৰ পৰীক্ষা ভাল হ'লে মোৰ মনটো ভাল লাগে তাৰ পৰীক্ষা যদি ভাল হয় কিমান চিন্তা কৰি আছোঁ ভগৱানকে চিন্তা কৰি আছোঁ বহুত চিন্তা কৰিছোঁ তাৰ হৈ এবাৰ স্কুলত পূজা ভাগ দিছোঁগৈ স্কুলৰ মানে পূজা দেৱী দিছিলোঁগৈ তাৰ হৈয়ে দিছিলোঁগৈ পঢ়িবলৈ মন নকৰে গতিকে তাৰ হৈয়ে দি থৈছিলোঁ বহুত দিন হ'ল কৰি থোৱা কিন্তু ভাগত পৰা নাছিলে এই বছৰ ভাগত পৰিলে এবাৰ দি দিলোঁগৈ কিন্তু বহুত ভগৱানকে চিন্তা কৰি আছিলোঁ পঢ়িবলৈ একেবাৰে মন নকৰে এইখিনি মই ভাজি আছোঁ ভাজি শেষ হোৱাৰ পিছত মই পানী দি দিম পানী দিয়াৰ পিছত মই তাতে মাছ দি দিম অলপ উতলাৰ পিছত স্কুলৰ পৰা আহি বাইকৰ চাবি বিচাৰিছে পাপাকৰ বাইকখন থৈ গৈছে গাড়ীখন লৈ গ'ল সি স্কুলৰ পৰা আহি ৰখিয়ে থকা নাই পৰীক্ষা ভাল হ'ল হেনো কৈছে নম্বৰ পাম বুলি কৈছে মই ভাল বুলি কৈছোঁ এই স্কুলৰ পৰা আহি ৰখিয়ে থকা নাই বাইকখনৰ চাবিটোহে বিচাৰিছে পাপাকে থৈ গৈছে চাবিটো মানে মোক কৈছে যে এইটো ধুনীয়াকৈ থৈ দিবা সি মানে চলাই থাকে এটা ক্লাছ 7ৰ ল'ৰা মানে 6ৰ মানৰ পৰা সি জানে নেকি বাইক চাগে তাৰ পিছৰ পৰাই জানে নেকি জানে বহুত দিনৰ পৰা হ'ল সি মানে গাড়ী চব কামেই জানে নজনা কাম একোৱেই নাই ইয়াতে মই পানী দি দিছোঁ নজনা কাম একোৱেই নাই পঢ়া বাদ দি মানে পঢ়িবলৈহে মন নকৰে কিন্তু নজনা কাম মানে খুব বাকী নাইকিয়া দুইটা ল'ৰাই মানে অকণমানটো যে একেবাৰে উস্তাদ সি এই কামটো নোৱাৰোঁ বুলি নকয় কেতিয়াও চব কৰিহে আহিব নোৱাৰিলেও মানে যেনে তেনে চেষ্টা কৰি হ'লেও কৰিহে শেষ কৰিব এইখিনিতে মই এতিয়া পানী দি দিছোঁ তাৰপিছত মই এটা মাছ দি দিম উতলাৰ পিছত ইয়াত আহিলে আহি ৰখি থকা নাই একদম বাইকখন উলিয়াই পেলাই এয়া ষ্টাৰ্ট দি আছে ইয়াত দেখিছে না বাইকখন থৈ আহে উলিয়াই লৈছে স্কুলৰ পৰা আহি তাৰ কাম সেইবিলাক কৰিব লাগে নেকি পৰীক্ষা দি আহিছে বাইকখন লৈ পেলাই দেখিছে ল'ৰাটো কিমান ডাঙৰ হৈছে একদম মানে বয়সতকৈ ডাঙৰ বেছি হৈ গৈছে বহুত বাঢ়ি গৈছে দেখিছেনে বাইকখন থৈ দিলে এনেকৈ চলাই থাকিব লাগে মাজে মাজে চলাই থাকিলে হেনো ভাল ইয়াত দেখিছে মাজে মাজে চলাই থাকিলে ভাল বুলি কৈছে বোলে মাজে মাজে চলাই থাকিব লাগে বাইকখন থৈ দিছে পাপাই বোলে থৈ গৈছে যে সেইকাৰণে মাজে মাজে চলাই থাকিব লাগে বুলি কৈছে ইয়াত দেখিছে তাৰ কামবোৰ দেখিলে ইয়াত দেখিছে মোৰ এইখিনি উতলিছে মই ইয়াতে এতিয়া মাছ দি দিম ইয়াতে মাছ দি দিছোঁ মাছ দি পেলাই মই
এইখিনি উতলিবলৈ দিম। উতলিবলৈ দিয়াৰ পিছত হ'ব, তাৰপৰা মই থৈ দিম। এতিয়া মই ভাজিখিনি মানে যিখিনি শাকৰ বাবৰি শাক কুটিম বুলি থৈছিলোঁ, সেই শাকখিনি মই কুটি ল'ম। বাবৰি শাক আৰু এয়া বাবৰি শাক আৰু লাই শাকৰ লগত সৰু আলু দি ভাজিম মই। এয়া মোৰ এইখিনি হৈ গ'ল। এয়া আজি দুপৰীয়া সাজত খাম। আৰু শাকৰ ভাজিত এটা পিঁয়াজ লৈছিলোঁ, কম হোৱা দেখি আৰু এটা ল'লোঁ। এইখিনি বাবৰি, সৰু আলু আৰু লাই শাক কুটি লৈছোঁ একেলগে, লাই পাত কুটি লৈ পেলাই এইফালে কেৰাহী পাতি থৈছোঁ। তেল দি দিম। এতিয়া মই বনাম। আপোনালোকে পিঁয়াজ কাটিলে এনেদৰে কাটিবচোন, খাবলৈ বহুত ধুনীয়া লাগে। মই প্ৰথমতে তেনেকৈ কাটিলোঁ। শাকৰ ভাজিত অকণমান তেল বেছি হ'লে খাই ভাল লাগে, আৰু অলপ তেল দিব লাগিব। শাকৰ ভাজিত তেলটো অকণমান বেছি হ'লে কেলৈ ভাল লাগে, মানে বস্তুটো ধুনীয়া লাগে খাবলৈ, খাই টেষ্টি লাগে। মোৰ এইফালে হৈ গ'ল। এইটো বন্ধ কৰি থৈছোঁ। আজি দুপৰীয়া সাজত খাম মানিমুনি, বৰ মানিমুনি, সৰু মানিমুনি মাছৰ লগত এটা আলু দি পেলাই তেনেদৰে খাম। এয়া মোৰ তেল গৰম হৈ গ'ল। ইয়াতে মই শাকৰ ভাজিখিনি বনাম। মোৰ ভিডিঅ'টো সকলোৱে চাবচোন আৰু কমেণ্ট দিব, লাইক ফ'ল' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া শাকৰ ভাজি পিঁয়াজটোৰ তেলটো যিমানে হয় সিমানে ভাল লাগে খাবলৈ। তেলতে মই হালধিটো দি দিম, হালধি আৰু নিমখটো দি দিম। ইয়াতে হালধি আৰু নিমখ দি দিছোঁ একেবাৰতে। দি পেলাই লগাই পেলাই অলপ ভাজি দিম। আপোনালোকে বাবৰি শাক কোনে কোনে চিনি পাই জনাবচোন, কমেণ্ট কৰি। মই দেখাই দিম বাৰু এতিয়া বাবৰি কোনজোপা। মই তলৰ পাত ছিঙি আনি বনাবলৈ আনিছোঁ। মই দেখাই দিম যে মোৰ খেতিত মই বাবৰি দি থৈছোঁ। খাবলৈ বহুত ধুনীয়া লাগে, মাছৰ সতেই হৈ পৰে। ভাজি বনাই খাই বহুত ভাল লাগে। সৰু আলুৰ সৈতে বনাব লাগে। এইজোপা বাবৰি গছ, এয়া ফুল ফুলিছে। কঠীয়াটো ৰাখিব লাগিব। এইটো বাবৰি শাকৰ মই বাবৰি গছকেইটা দেখিলে নহয় দেখালোগৈ আপোনালোকক, ভালকৈ দেখিলে নাই নাজানো। এয়া মোৰ শাকৰ ভাজি হ'ব হৈছে, আৰু অলপ লাগিব, কিন্তু মোৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। আপোনালোকে চাব মোৰ ভিডিঅ'টো, সকলোৱে চাই কমেণ্ট কৰি জনাব। ধন্যবাদ।